বন্ধুসকল, আজি মই আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ দেই। আজি আমি চাম গুৱাহাটীৰ শৰাইঘাট দলং। অসমৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰেলপথযুক্ত দলং। এইখন নিৰ্মিত হৈছিলে কেতিয়া জানা? 1962 চনৰ অক্টোবৰ মাহতে মুকলি কৰিছিল প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু দেৱে। আজিও যে কিমান ধুনীয়া হৈ আছে দেই, সঁচাকৈ বহুত ধুনীয়া হৈ আছে। কি সুন্দৰ পৰিৱেশ, কি মনোমোহা দৃশ্য। বন্ধুসকল, আপোনালোকো এবাৰ আহিব এইখন শৰাইঘাট দলং চাবলৈ। কি যে সুন্দৰ মনোমোহা দৃশ্য উপভোগ কৰিব পাব। লগতে আৰু এটা কথা কওঁ দেই, এতিয়াও যদি ভিডিঅ'টো লাইক কৰা নাই, লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো টিপি দিব, যাতে নতুন নতুন ভিডিঅ' সকলোতকৈ আগতেই চাব পাব। আপোনালোকে চাই আছে সিমান্তছ ব্লগ। গুৱাহাটীৰ শৰাইঘাট দলং। অসমৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰেলপথযুক্ত দলং। এইখন নিৰ্মিত হৈছিলে কেতিয়া জানা? 1962 চনৰ অক্টোবৰ মাহতে মুকলি কৰিছিল প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু দেৱে। আজিও যে কিমান ধুনীয়া হৈ আছে দেই, সঁচাকৈ বহুত ধুনীয়া হৈ আছে। কি সুন্দৰ পৰিৱেশ, কি মনোমোহা দৃশ্য। বন্ধুসকল, আপোনালোকো এবাৰ আহিব এইখন শৰাইঘাট দলং চাবলৈ। কি যে সুন্দৰ মনোমোহা দৃশ্য উপভোগ কৰিব পাব। লগতে আৰু এটা কথা কওঁ দেই, এতিয়াও যদি ভিডিঅ'টো লাইক কৰা নাই, লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো টিপি দিব, যাতে নতুন নতুন ভিডিঅ' সকলোতকৈ আগতেই চাব পাব। আপোনালোকে চাই আছে সিমান্তছ ব্লগ।